দৰঙৰ দলগাঁৱত সুলভ মূল্যৰ চাউলৰ ৰমৰমীয়া চোৰাং ব্যৱসায়। দলগাঁও থানাৰ আৰক্ষীয়ে জব্দ কৰিলে 39 বস্তা চাউল। আটক বিজেপি নেতা আব্দুল ৱাদুদ। জিলা উপায়ুক্তক অভিযোগ দাখিল আমচুৰ। দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত ঢেকেৰী গাঁৱৰ আব্দুল ৱাদুদৰ ঘৰৰ পৰা 39 বস্তা চাউল জব্দ কৰাত সমবায়সমূহৰ চোৰাং কাৰবাৰৰ স্বৰূপ ওলাই পৰিছে। এই সংক্ৰান্তত আমচুত দলগাঁও থানাত আৰু দৰঙৰ জিলা উপায়ুক্তক লিখিতভাৱে অভিযোগ দাখিল কৰিছে। অভিযোগ মতে আব্দুল ৱাদুদে বিভিন্ন সমবায়ৰ পৰা চোৰাংভাৱে ক্ৰয় কৰা চাউল ৱাছ মিলত ৱাছ কৰি নতুনকৈ পেকেটিং কৰে আৰু বিভিন্ন অঞ্চলত এই চাউলসমূহ বিক্ৰী কৰে। ইতিমধ্যে আৰক্ষীয়ে 262/19 নম্বৰ 379/411/34 IPC ধাৰাত এক গোচৰ পঞ্জীয়ন কৰে। তাৰ পিছতে মিলৰ মালিক তথা বিজেপি নেতা আব্দুল ৱাদুদক জেল হাজতলৈ প্ৰেৰণ কৰিছে। অভিযোগ মতে হিতাধিকাৰী পৰিয়ালৰ সদস্যৰ সংখ্যাৰ তথ্য বিসংগতি কৰাৰ লগতে মাজে সময়ে চাউল আবণ্টন হোৱা নাই বুলি প্ৰচাৰ কৰি সম্পূৰ্ণ চাউল কলা বজাৰত বিক্ৰী কৰে। সুলভ মূল্যৰ চাউল আৰু কেৰাচিন তেলৰ কলা বজাৰত এক বৃহৎ চক্ৰৰ লগতে যোগান বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অসাধু চক্ৰই আমাৰ যি চৰকাৰে যি খাদ্যৰ নামত যি চাউল দি আছে দুখীয়া ৰাইজক 1 টকা কেজি চাউল, এই চাউলক মানে সম্পূৰ্ণৰূপে বিষয়া কৰ্মচাৰী জড়িত হৈ আমাৰ এই চাউলবিলাক আত্মসাৎ কৰা আমি খবৰ পাইছোঁ। কিন্তু যোৱাকালি যি ঘটনাটো ঘটি গ'ল আমাৰ ঢেকীয়া বস্তিৰ দলগাঁও থানাৰ অন্তৰ্গত ঢেকীয়া বস্তিৰ যি ৰীনা ৰাইচ মিল, অনুজ্ঞাপত্ৰ থকা ৰাইচ মিল, এই ৰীনা ৰাইচ মিলত মানে যোৱাকালি মানে দুৱাৰ বন্ধ কৰি ভিতৰত মানে এই চৰকাৰী চাউলৰ বস্তা আনলোডিং কৰি আছিল আৰু পেকেটিং কৰি আছিল। পাঞ্জাৱৰ যিটো পেকেটিং হয় চাউলৰ, এই পাঞ্জাৱ চাউলৰ পেকেটিং কৰি আছিল। তা আমি খবৰ পাই আমি আমচুৰ কৰ্মকৰ্তাসকলে উক্ত মেলত উপস্থিত হৈ আমি চালোঁ যে সঁচাই ঘটনাটো সত্য আৰু লগে লগে আমি দলগাঁও থানা আৰক্ষী ভাৰপ্ৰাপ্ত মহোদয়ক আমি খবৰ দিছোঁ আৰু লগে লগে তেখেতসকলে গৈ এই বস্তাখিনি লগে লগে জব্দ কৰি দলগাঁও থানালৈ লৈ আহিছে। গতিকে আচৰিত কথা হ'ল যে সমবায়ৰ চাউল, দুখীয়া ৰাইজৰ চাউল হয় সমবায়ত থাকিব লাগিব, এনেকুৱা ধৰণৰ মানে দিনে দুপৰে কেনেকৈ মানে ৰীনা ৰাইচ মিলত এই সমবায়ৰ চাউলবিলাক আহি এই ৰীনা ৰাইচ মিলৰ ভিতৰত সোমাল, এইটো হ'ল আশ্চৰ্য কথা। কাৰণ ইয়াৰ লগত বহুত ডাঙৰ ডাঙৰ ৰৌ ভৰালি আছে, ইয়াত বহুত বিষয়া ওপৰ মহলৰ বিষয়া জড়িত হোৱা বুলি আমাৰ সন্দেহ হৈ আছে। কিয়নো দিন দুপৰতে এনেকুৱা ধৰণৰ ৰাইচ মিলত কেনেকৈ মানে চৰকাৰী চাউল এটা মানে বস্তা আনলোডিং হৈ আছে, এইটো মানে ৰহস্য আৱৰ্তক। গতিকে আপোনালোকৰ জৰিয়তে আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ আৰু এজনক যি ৰীনা ৰাইচ মিলৰ মালিক আব্দুল ৱাদুদ ডাঙৰীয়া তেখেতলোক কৰায়ত্ব কৰিছে, আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি চৰকাৰক দাবী জনাওঁ যে আপোনালোকৰ যি সপোন, দুখীয়া ৰাইজক যি অন্ন দিয়াৰ এটা সপোন, এই সপোন যাতে বাস্তৱত ৰূপায়িত হয়। তাৰ মাজত কিছুমান ব্যক্তিয়ে মানে নিজৰ মানে স্বাৰ্থ সিদ্ধিৰ কাৰণে এনেকুৱা মানে চাউল আত্মসাৎ কৰি আছে। গতিকে এইবিলাকৰ প্ৰতি আপুনি নজৰ ৰাখি এইসকল কোন বিষয়া জড়িত আছে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এইটোৱে আমি আমচুৰ পৰা আমাৰ মূল দাবী। বাৰম্বাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো জিলা উপায়ুক্তৰ নিৰ্লিপ্ত ভূমিকাত অসন্তুষ্ট হৈ যোগান মন্ত্ৰীৰ হস্তক্ষেপ দাবী জনাইছে ৰাইজে। দলগাঁৱৰ পৰা হাছান আলীৰ ৰিপৰ্ট, নিউজ ফৰ আছাম। অসমৰ প্ৰতিটো অঞ্চলৰ প্ৰতিটো খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ নিউজ ফৰ আছামৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক।